সো হে গাইজ, আজিৰ ভিডিঅ'টো এনেকুৱাকৈ আৰম্ভ কৰিলোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আমি একচুৱেলি ক'তো যোৱা প্লেনিং নাছিলে আজি, তথাপিও মানে আহিলোঁ। বতৰটো বৰষুণ দিওঁ এনেকৈ হৈ আছিল। তো আহিয়ে মানে মই ৰং লগা খালোঁ। তো একো নাই, গধূলি টাইমত ৰং লগা খালোঁ। তো অলপ বেয়া লাগিছে যিহেতু। তো হোলীৰ দিন খেলিবই লগাবই, সেয়াই আৰু। এতিয়া আৰু বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। এতিয়া আমি আহি পালোঁ মালাঙত দেখা পালোঁ ছেকেণ্ড হেণ্ড বাইক। এইটো দাদাজনৰ ডিলাৰটো। আমাৰ অনাৰটো ইমান ঠিক নহয়, লাজ পায় অনাৰটো লাজ পায়। ইয়াতে আছে 150 পালচাৰ, এডভেঞ্চাৰ 150, ৰয়েল এনফিল্ড চাই আছে, পচন্দ কৰিছে বোলে। তাৰপিছত আৰু আছে 150, ডিস্কভাৰ 125, এইটো NS 200, আপাচি 160। আহি যাব মালাঙত ছেকেণ্ড হেণ্ড বাইক ল'বৰ কাৰণে। কিমান ল'বি নেকি? ল'ব আহিছা নেকি হেৰি? পচন্দ লাগিছে? কিমান পচন্দ লাগিছে? কিমান ডাঙৰকৈ পচন্দ লাগিছে? হাতৰ জোখা দি পচন্দ লগাটো কিমান ডাঙৰ পচন্দ লাগিছে? বহুত ভাল লাগিছে বোলে। এতিয়া তাৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া ধুনীয়াকৈ সকলো লাহে লাহে যাই আছোঁ। তাতে ইমান দেৰি নকৰিলোঁ, তাতে যাব লাগিব, আমাৰ জেগাত আহিবও লাগিব। সেইকাৰণে এতিয়া লাহে লাহে ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকোঁ বলক। আৰু আহি দেখিলোঁ ইমান ধুনীয়া লাগিছে এই জেগাকেইটা, বহুতে ভাল লাগিছে। মানে ৰাস্তাৰ চাইডে গছ গছনি এনেকৈ আছে, বহুতখিনি ভাল লাগিছে। তো আগত পাহাৰ আছে মোৰ, কি সুন্দৰ, মানে ভাল লাগিছে আৰু গাইজ, আপোনালোকে চাই থাকিব। তো আৰু বেছি দূৰ নাই, পাম আৰু চাগে, সেয়াই। তো মই যিমান দূৰ আহিলোঁ মানে জেগাখিনি বহুতেই ভাল লাগি আছে, ইমান পৰিষ্কাৰ, মানে চাফাকৈ ৰাখিছে, ভালেই লাগিছে দেচোন দে। আৰু এইখন ফিল্ড। আৰু আহি মই দেখা পালোঁ ডাষ্টবিন, মানে ঘৰৰ লঙলা মুখত এনেকৈ সিহঁতে ডাষ্টবিন ৰাখি থৈ দিছে। তো ইহঁতে মানে লেতেৰা হ'ব নিদিয়ে চাগে। আৰু পাম আৰু এতিয়া বেছি দূৰ নাই, অলপ আছে আৰু এতিয়া পালোঁ বুলিয়ে ধৰ। এতিয়া আমি সোমাই গ'লোঁ লেফ্ট ছাইডৰ ৰাস্তা দি। এতিয়া লেফ্ট ছাইডৰ ৰাস্তা দি সোমাই আমি পাইছোঁ বেয়া ৰাস্তা। আৰু বেয়া ৰাস্তা একো নাই বাৰু, কিন্তু জেগাটো বহুতেই ভাল লাগিছে। আপোনালোকে দেখাই পাইছে পাহাৰ, আগত পাহাৰ, কি মজা, কিবা এটা ভাল লাগিছে। মানে কেমেৰাটো ঘূৰাই দিছোঁ, চাৰিওপিনে পাহাৰ। আৰু আমি অহা জেগাটো পালোৱে বুলি পালোৱেই। তো চাই থাকিব। তো এতিয়া আহি পালোঁ এটা ধুনীয়া জেগাত, চাৰিওপিনে বগৰী গছ, সৰুকৈ নদী, পাহাৰ, মানে ভাল লাগিছে বহুতখিনি। তো আমি আজি আহিছোঁ মালাঙৰ এটা সৰুকৈ জেগা, কিন্তু ভাল লাগিছে। আৰু চাৰিওফালে পাহাৰ চাবলৈ, সেয়াই আৰু। এইটো ক'ত নামিছা? কিশোৰ, ক'ত নামিছা তুই? কিয় নামিছা পানীত? মাছ ধৰিবি নেকি? ডাঙৰ মাছ হয় নেকি? দে ধৰি আনি না, এই জুইত পৰি খাম, তাক লৈ আন সোনকালে। দে মাছটা দি মোক, কোৱা মাছ নাপালে তাৰমানে? মাছ নাপালোঁ। পানীটো ভাল না? পানীটো বঢ়িয়া, একদম ফ্ৰেছ। ঠাণ্ডা নে গৰম? এতিয়া বতৰটো লৈ মানে ঠাণ্ডাও নহয় গৰমো নহয়, ধুনীয়া মিডিয়াম। জেগাটো কেনে লাগছে এনে? জেগাটো ভাল, একদম ফ্ৰেছ, প্ৰকৃতিৰ মাজত সোমোৱা নিচিনা লাগিছে। আৰু গাঁৱলীয়া পৰিৱেশ, ধুনীয়া নিজান জেগা না? খানা খোৱাৰ কাৰণে ইয়াতে খানা খাই নথয় না মানুহবিলাকে? খানা খাই চাগে হা, উপযুক্ত জেগা কিন্তু দেই খানা খোৱাৰ কাৰণে, একদম নিজান জেগা। আৰু ইমান মানে জংঘলৰ ভিতৰতো নহয়। আৰু কি ক'ম, এইটো
চাৰিওফালে পাহাৰ পাহাৰৰ মাজততো আছোৱে মানে চিকিউৰিটিৰ কথাটো মানে ভাল ক'ব গ'লে ৰাস্তাৰ ওচৰতে ভাল আছে ৰাস্তা একদম সিটো পাৰিও ৰাস্তাটো ভাল এইটোৱে পোনে এইটোৱে ৰাস্তা এইটোৱে ৰাস্তাটো এইটোৱে পোনে ৰাস্তা হাঙাৰ যে দেখা পাইছে এইটোৱে ৰাস্তা সেইটো চাইডেদি আহিলেও বিশেষ দূৰ আৰু বেছি দূৰ নহয় আৰু এইটোৱে পোনে ৰাস্তাটো মেইন ৰাস্তা আমি অহা ৰাস্তাটো ইয়াৰ পৰা আহিলোঁ ফুৰি এয়ে আৰু ফুৰিব আহিছোঁ ইয়াতে জাগাটো লোকেশ্যনত চালোঁ মানে হোলীৰ উপলক্ষে মানে জাষ্ট এটা ৰাউণ্ড মাৰি যাওঁ তাতে ক'লে যে ৰাজেশ আমাক ক'লে যে মানে ভাল জাগা এটা আছে চাবলৈ আহিলোঁ আৰু মই আধাতে কি হ'ল মোৰ এই ৰং নেতা খালে খাই আহিলোঁ মই দে কি ক'ব আৰু হোলীৰ দিন ন আমি আজি হোলী নেখেলালোঁ কালি খেলিবি না কালি খেলিম পাক্কা পাক্কা কালি পূৰা খেলিম গাইজ কালিও এটা ভিডিঅ' আহিব চাই থাকিব ধুনীয়াকৈ এনেকুৱা খেলিম না যোৱা বছৰ যেনেকৈ খেলিছোঁ একদম পূৰা ৰং লগাই দিম গাইজ পূৰা আৰে ভৈৰৱ কালি ৰং লগাব লাগিব কালি ভালকে খেলিম বহুত খেলিম কালি কিমান খেলিবি ইমান ডাঙৰ বহুত খেলিম ইমান ডাঙৰ চ' গাইজ আমি ইয়াতে অলপ কিবা কিবি খালোঁ এতিয়া ঘৰলৈ যাম তো ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাম গাইজ বাই বাই